এতিয়া পাই গ'লো মিস্ত্ৰী লগ মিস্ত্ৰী নহয় এইটো কি কল পচলা নেকি হা বান্ধি লওঁ বাহিৰত কিমান ধুনীয়া লাগিছে চাওক মানে মোৰ যেনে নতুন এটা বোলে মই দেৱজিতা চাইছে দুটা চুলি মাতি পাব অলপ আজি মানে পেণ্ডেলটো দেখাই লৈছোঁ কিমান ধুনীয়া লাগিছে চাব দে মেইন পেণ্ডেল পাই গৈছোঁ মেইন পেণ্ডেল এইটো আমাৰ ৱাৰিং মিস্ত্ৰী ৱাৰিং কৰি আছে এতিয়ালৈকে মানে কমপ্লিট হৈ গৈছে এতিয়া আৰু মই দেখাই লৈছোঁ পেণ্ডেলৰ ভিতৰত কেনেকুৱা আছে কিমান ধুনীয়া লাগিছে চাব লগতে মই সোমাই গৈছোঁ ভিতৰলৈ এতিয়া দেখাবলৈ অলপ চেষ্টা কৰিছোঁ চাই ল'ব কেনেকুৱা আছে কেনেকুৱা নহয় সেইটো চাই লওঁ ইমান ধুনীয়া লাগিছে পেণ্ডেলটো চাওক মানে মই খোৱাঘৰলৈ সোমাই গৈছোঁ খোৱাঘৰটো দেখাই লৈছোঁ এইটো খোৱাঘৰ আহিব খাই যাব এনেকুৱা আছে কেনেকুৱা চাওক ফেন চেন ঠাণ্ডা বতৰ ফেন চেন চলি আছে চাওক বেলেগ কাৰিকৰে বনাই আছে দেখাই লৈছোঁ নহয় এইটো কি কল পচলা নেকি হা কল পচলা অঁ এইটো আমাৰ দাদা ভাল লাগিছে নেকি অঁ মোৰ ছাবস্ক্ৰাইবাৰ হয় লগ পালোঁ হেল্ল' বুলি কৈ দিয়া হাই হেল্ল' হেল্ল' হাই বাড়ির শুকর দানি চোপা ভাত পরীক্ষা দেউতাই পোহা মইনা সরা আৰু ওলাই বান্ধি বাহিৰত কিমান ধুনীয়া লাগিছে চাওক এইটো আমাৰ এতিয়া মানে মেইন মিস্ত্ৰীৰ ওচৰত গৈছোঁ এজন মিস্ত্ৰী ৰখি আছে ইয়াত পেণ্ডেলৰ এইটো মানে চব ডাইৰেক্টৰ সিয়ে মেইন মিস্ত্ৰী পেণ্ডেলৰ কিমান দিন লাগিলে পেণ্ডেলটো বনাওঁতে আগতে 3 দিনমান লাগিছে কিন্তু বিশেষকৈ কাইলৈ ধুমুহা বতাহ দিলে কষ্ট পালোঁ কালি ধুমুহা বতাহ কিমান ক্ষতি খৰচ কৰিলে হ'ব এনেকৈ ক্ষতিপূৰ্ণ মানে মালিকৰ লছহে হ'ব লছে হ'ব বহুতে লছ হ'ব মানে প্ৰায় 50,000 মান লছ হ'ব হয় নেকি এনেকৈ হৈছে এতিয়া গৈ আছোঁ আমাৰ ইলেক্ট্ৰিচিয়ানৰ ওচৰত ইলেক্ট্ৰিচিয়ানে কি কয় কিমান লাইট লাগিছে কিমান না এই এইটো চাওক কালি ধুমুহা বতাহ পূৰা ক্ষতিগ্ৰস্ত কৰিছে আজিৰ পাৰ্টি এতিয়া মই জুম কৰি আনি দেখাইছোঁ ত্ৰিপালৰ ওপৰত মানে এইটো এতিয়ালৈকে ত্ৰিপাল লগাই আছে ভাঙি পৰিলে এইটো চাওক এটা ভাঙি পৰিছে এইটো চাওক পেণ্ডেলটো ইছ ৰাম বহুত লছ ইছ ৰাম কিমান বোকা ৰে ভাই এনেকৈ হ'লেতো বেয়া লাগিব ন সেইটো এটা নামি গৈছে আমাৰ মিস্ত্ৰী চাইছেনে কিমান ডাঙৰ ডাঙৰ গছ ভাঙিছে এইটো মেইন গেটখন দেখাই লৈছোঁ বাৰু ধুনীয়াকৈ আকৌ মানে এতিয়া ভিতৰত সোমাই গৈছোঁ দেখাই লৈছোঁ আগত এইটো আমাৰ লগত মিস্ত্ৰী এজন আছে লগতে গৈ আছোঁ লয় এতিয়া পাই গ'লোঁ মিস্ত্ৰী লগ মিস্ত্ৰী লগতে গৈ আছোঁ এইফালে খোৱা বোৱা কৰি এইফালে হাত ধুবলৈ আহিব ইয়াত বেছি চেচি লগোৱা আছে এতিয়া আৰামত হাত ময়ো অলপ ধুই লওঁ নহয় এতিয়া ইচ্ছা তুমি ধুই লোৱা আৰু যদি মোৰ চেনেল যদি নতুন হৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেলেগ এজন কৰি দিব
নহয় দাদা কি চেনি দিছে নেকি অঁ নিমখ দিছে অঁ নিমখ কি এটা খাবলৈ নেকি অঁ নিমখ জলকীয়া একেলগে দি দিয়ক অঁ প্ৰতিদিনে আমাৰ চেনেলত আপডেট পাই থাকিবলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰক প্ৰতিদিনে লৈ নহয় আমাৰ চেনেলৰ নতুন ভিডিঅ' আহিবলগীয়া নতুন ভিডিঅ'ত আকৌ লগ পাম আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ